ডিফুত অনুষ্ঠিত হ'ল কাৰ্বি যুৱ মহোৎসৱ। উদ্বোধন ডক্টৰ তুলিৰাম ৰংহাঙৰ। কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুৰ টাৰলাংছৰ বাকৰিত 49তম কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে। সাজু হৈছে সকলো আদৰিবলৈ কাৰ্বি যুৱ মহোৎসৱক। ৫,০০০ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব কাৰ্বি যুৱ মহোৎসৱত। পুৱাৰ ভাগত দেখা যায় হেজাৰ হেজাৰ ৰাইজৰ সমাগম কাৰ্বি যুৱ মহোৎসৱত। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব কাৰ্বি যুৱ মহোৎসৱত। কাৰ্বি ইউথ ফেষ্টিভেল কাৰ্বি যুৱ মহোৎসৱ যিটো আজি প্ৰথম দিন কাৰ্যসূচী, গতিকে সেই 4 দিনৰ কাৰ্যসূচী যাতে সফল হয় তাৰ কাৰণে মই কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠী আৰু লগতে অসম আৰু ভাৰত আৰু ভাৰতৰ বাহিৰেও বেলেগ বেলেগৰ ৰাজ্যৰ পৰা অহা কাউন্সিল হৈ আন্তৰিক অভিনন্দন আৰু ৱেলকাম জনাইছোঁ। আহি 49 ইউথ ফেষ্টিভেল হ'ব আৰু সেই ইউথ ফেষ্টিভেল আমাৰ কলাজ কৃষ্টি জীয়াই ৰখা প্ৰথম চিন্তা চৰ্চা কৰিছে প্ৰাক্তন অট'নমাছ কাউন্সিলৰ অধ্যক্ষ আৰু লগতে প্ৰাক্তন কাৰ্বি আংলং কাউন্সিলৰ কাৰ্যবাহী তেখেতসকলৰ আজি 50তম হৈছে। অহা বছৰৰ সোণালী জয়ন্তী হ'ব। অহা বছৰ সেই গোল্ডেন জুবলিৰ চেলিব্ৰেশ্যন আৰম্ভ আৰু সকলো জনগোষ্ঠীৰ সহায়তা কৰিব লাগিব যাতে সফল হয়। কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আমি 100% ইয়াত সহায় গোল্ডেন জুবলি চেলিব্ৰেশ্যন সোণালী জয়ন্তী উদযাপনৰ কাৰণে আমি অতিথি হিচাপে মুখ্য অতিথি হিচাপে ভাৰতৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়া তেখেতক আমি নিমন্ত্ৰণ কৰিম বুলি আমি চিন্তা চৰ্চা আৰু কাউন্সিলৰ কৰিব লাগে। আমি পাৱাৰত নাই, আমিতো অপজিশ্যনতে আছোঁ। আমি পালন কৰাটো গোটেইখিনি আমাৰ ট্ৰাইবছসকলৰ কালচাৰ ইয়াত দেখুওৱা হ'ব লাগে আৰু যিমান ইয়াত বিজনেছ কৰিছে সেইটো আমাৰ ট্ৰাইবছসকলকে বেছিকৈ স্পেচিয়েলি তেওঁলোকক সুবিধা দিব লাগে। আমি সেইটোকে কৰিম। ধন্যবাদ। আজি 49th চনত এই কাৰ্বি কালচাৰেল ছ'চাইটিসকলে আমাৰ কালচাৰেল এক্টিভিটিজ কালচাৰেল ফেষ্টিভেলটো পালন কৰা হৈছে। এইটো বহুত আনন্দৰ কথা আৰু আমি সকলোকে অকল কাৰ্বি বুলি নহয়, আমাৰ অট'নমাছ কাউন্সিল বা অট'নমাছ ডিষ্ট্ৰিক্টটো কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্টটো গোটেই ট্ৰাইবছসকলৰ কাৰণে সেইটো গঠন কৰা হৈছে। সেইকাৰণে অল ট্ৰাইবছ এণ্ড আদাৰ্ছ আৰ অলছ' ৰিকুৱেষ্টেড ইনভাইটেড টু কাম টু আৰু ইয়াত জইন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে এইটো এটা কথা ক'বলগীয়া হৈছে কিন্তু যে ইমান দিনটো আমি আনন্দ মনেৰে পালন কৰা হয়, কিন্তু আজিকালি এই স্পেচিয়েলি আমাৰ নেশ্যনেল পাৰ্টিসকলে স্পেচিয়েলি